নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰবাৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ মোৰ চেনেললৈ। HRMS পৰ্টেল আৰু টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম আপডেট প্ৰফাইল আহি গৈছে। মেক্সিমামৰে আহিছে এইটো আপডেট প্ৰফাইল, কিয়নো যিসকলে যোৱাবাৰ আপডেট কৰা নাছিলে সেইসকলৰ আহিছে। আৰু আপডেট কিয় আহিছে, কেনেকৈ কৰিব, সকলোখিনি মই জনাই আছোঁ। তাৰ আগতে চাই লওক এইটো মোৰ প্ৰফাইল, আৰু প্ৰফাইলটো আপুনি যেতিয়া খুলি দিব, সেই প্ৰফাইলটো খুলি দিয়াৰ লগে লগে ওপৰত আপোনাৰ আপডেট প্ৰফাইল বুলি এটা পপ আইকন আহিয়ে পৰিব। আৰু আপডেট প্ৰফাইলত কি কৰিব লাগিব, বিশেষকৈ আপুনি SRD টিচাৰ নে, স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ টিচাৰ নে, কণ্ট্ৰেকচুৱেল নে, ষ্টেট পুল নে, ৰেগুলাৰ, সেইটো চিলেক্ট কৰিব লাগিব। লগতে স্কুলখন আপোনাৰ কোনটো কেটেগৰীত পৰে সেইটো চিলেক্ট কৰিব লাগিব। আৰু এটা অপশ্যন আহিছে, আপুনি CRCC আৰু BRP হিচাপে কাম কৰি আছে নেকি, সেইটো চিলেক্ট কৰিব লাগিব। আৰু তাৰ তলত আপোনাৰ স্কুলখন এমেলগেমেশ্যন বা মাৰ্জ হৈছে নেকি ৰিচেণ্টলি, সেইটোও সুধিছে। আৰু লগতে প্ৰেজেণ্ট স্কুলৰ যি ইউডাইচ কোড, সেইটো আপোনাক আকৌ পুনৰবাৰ দিবলগীয়া হৈছে। আৰু সেইখিনি কৰি পেলাই আপুনি ছেভ কৰিব লাগিব। ছেভ কৰিলে আপুনি নেক্সট উইণ্ড'খনলৈ যাব লাগিব। নেক্সট উইণ্ড'খনত আগৰ যিখিনি আছে সেইখিনি ফিল আপ হৈ থাকিবই। লগতে আপুনি এক্সট্ৰাকৈ কিছুমান পইণ্ট ভৰাব লাগিব। চাই যাওক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব লাষ্টলৈকে। এতিয়া আহক নেক্সট যিখন উইণ্ড' সেইখনলৈ আহিলোঁ। সেইখনতো ইউডাইচ কোড, এমপ্লয়ী কোড, এইখিনি গোটেইখিনি আগৰখিনি আছে। ইয়াত বেলেগ কৰিবলগীয়া একো নাই। যদি কৰিবলগীয়া একো নাই, তেতিয়াহ'লে তাত জাষ্ট ছেভ এণ্ড নেক্সট মাৰিব। তাৰপিছত আপোনাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এইখিনি গোটেইখিনি আহিব। তেজাই ডিটেইলছ আহিব। ছেভ এণ্ড নেক্সট মাৰি গৈ থাকিব। তাৰ পাছত লাষ্টত গৈ পেলাই আপুনি যেতিয়া লাষ্ট পেজটো পাবগৈ, ডকুমেণ্ট আপডেশ্যন, তাত আপোনাৰ কিন্তু এডমিট বা বাৰ্থ চাৰ্টিফিকেট কিবা এখন আপোনাৰ আপলোড কৰিবলৈ ক'ব। তাত কিন্তু এডমিট বা বাৰ্থ চাৰ্টিফিকেটখন আপুনি পুনৰবাৰ আপলোড কৰিব লাগিব। আৰু যদি ৰিপষ্টিং অৰ্ডাৰ আহিছে, তেতিয়াহ'লে আপুনি ৰেচনেলাইজ হৈছে ৰিচেণ্টলি বা ট্ৰেন্সফাৰ লৈছে, তেতিয়াহ'লে তাৰ অৰ্ডাৰটো আপলোড কৰিবলৈ আহি গৈছে। যিহেতু মোৰ নাই, সেইকাৰণে মই ৰিপষ্টিংটো নকৰোঁ, মাত্ৰ বাৰ্থ চাৰ্টিফিকেটখন মই আপলোড কৰিম। কৰি পেলাই ডিক্লেৰেশ্যনত টিক মাৰ্ক মাৰি পেলাই ছেভ কৰি দিম। আৰু সেইটোৱে হৈছে আপডেট প্ৰফাইল। আৰু আপডেট প্ৰফাইল কৰি দিয়াৰ পাছত আপোনাৰ কি হ'ব জানেনে, আপোনাৰ পুনৰবাৰ প্ৰফাইল যি পাৰ্চেণ্টেজ 0 হৈ যাব। 0 হৈ যোৱাৰ পিছত আকৌ যেতিয়া 100 হ'ব, যেতিয়া ভেৰিফাই কৰিব, 100 হোৱাৰ পাছতহে আপোনাৰ কি হ'ব, প্ৰফাইলটোত আপুনি এপ্লাই কৰিব পাৰিব। তাৰ আগত কিন্তু এপ্লাই কৰিব নোৱাৰে। আপুনি যদি ভাবিছে যে মই আপডেট কৰিলোঁ, আপডেট কৰাৰ লগে লগে এপ্লাই কৰিব পাৰিম, নোৱাৰে, নাথিং, নেভাৰ। আপুনি 0ৰ পৰা 100 আকৌ হ'ব লাগিব। আপোনাৰ ডিষ্ট্ৰিক্টে ভেৰিফাই কৰি দিয়াৰ পাছতহে আপুনি আপডেট কৰিব পাৰিব। এইখিনি আছিলে ভিডিঅ'টোত। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম। আপুনি বেল আইকনটো দবাবলৈ নাপাহৰিব। থেংক ইউ, টাটা, বাই বাই, এণ্ড চি ইউ নেক্সট ভিডিঅ'।